হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আহকচোন, আজি আমাৰ দুটা কেন্দ্ৰৰ ECCEৰ প্ৰশিক্ষণৰ ছমহীয়া প্ৰশিক্ষণৰ অন্তত দুটা দিনত পতা হৈছে আৰু কেনেকৈনো এই দিনটোত আমি উদযাপন কৰিছোঁ আপোনালোকলৈ দেখাওঁ। আৰু এয়া দেখিছে আমাৰ স্কুলৰ প্ৰথম বাটচৰা আৰু ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখি গছপুলি ৰোপণ কৰিছোঁ। ৰুই থোৱা পুলিবিলাকত আমি বেনাৰ নামবিলাক লিখি দিছোঁ আৰু এয়া চাওকচোন, প্ৰত্যেকটো শিশুৰ নামত আমি এনেকৈ ফটো লগাই ৰাখি দিছোঁ। আৰু এয়া স্কুলৰ ভিতৰৰ অংশ আৰু ভিতৰৰ অংশলৈ যাওঁ বোলো। আমিনো ভিতৰৰ অংশটো কেনেকৈ সজাইছোঁ এয়া দেখিছে। আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে পুৰণি সঁজুলি চিনিয়ে নোপোৱা হৈছে আৰু আমাৰ বাইদেউসকলে ধুনীয়াকৈ ট্ৰেইনিং লৈ অহাৰ পিছত ECCEৰ প্ৰশিক্ষণৰ ওপৰত আমাৰ অফিচৰ বাইদেউসকল আহি এনেকৈ নিৰীক্ষণ কৰে, কেনেকৈ সজাইছোঁ, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আমি কি শিকাইছোঁ, ছমহীয়া প্ৰশিক্ষণৰ লৈ তাৰ ওপৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক, আমাৰ এয়া প্ৰত্যেকটোৰ এটা এটা ঘৰ বনাই দিয়া হৈছে। পুতলা ঘৰ, নাট ঘৰ, ৰংঘৰ, ছবি ঘৰ, এইখিনি দেখিছে। এনেকৈ বাইদেৱে আৰ্ট কৰি আনিছে আৰু আমি এনেকৈ সজাইছোঁ। আৰু আজি বাইদেউৰ আহিব আমাৰ কলিয়াপনী প্ৰজেক্টৰ আমাৰ বাইদেউ এতিয়ালৈকে পোৱাহি নাই, পাবহি। তাৰ আগতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু আমিনো কেনেকৈ ভিতৰৰ চৰা আৰু বাহিৰ চৰাটো আমি সজাইছোঁ আপোনালোকক দেখাইছোঁ। আৰু চাওকচোন, বৰ ধুনীয়াকৈ এইখিনি প্ৰেজেণ্ট দিয়া হয়। ধৰক উপস্থিত আৰু অনুপস্থিতখিনিৰ ওপৰত এনেকৈ আমি ল'ৰা ছোৱালীক দিয়াওঁ প্ৰত্যেক দিনাই আৰু সেইমতে আপোনালোককো দেখাইছোঁ। এইখিনি হাতেৰে ধুনীয়াকৈ ৰং কৰি আৰ্ট পেপাৰত ধুনীয়াকৈ সজোৱা হৈছে আৰু ভাবিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাই দিওঁ, কাৰণ এইখিনি সকলোবিলাক বস্তু নিজ হাতেৰেই আৰ্ট কৰা হৈছে বা সজোৱা হৈছে, প্ৰাণ দি তোলা হৈছে। এই পুতলাবিলাকো ধুনীয়াকৈ আমি সজাইছোঁ হাতেৰেই আৰু ইয়াৰ লগত আমাৰ অভিভাৱকসকলেও যথেষ্ট সহায় কৰিছে আৰু এয়া ধুনীয়াকৈ সজাই আমাৰ পৰিপুষ্টিকৰ ওপৰত শিশুখিনি আকৰ্ষণ কৰিবৰ কাৰণে শিশুক খেলোৱাৰ উপযুক্ত জেগা কৰি তোলা হৈছে। আৰু এইখিনি চাওকচোন, ধুনীয়াকৈ সজোৱা হৈছে। এইটো হৈছে কিতাপ ঘৰ আৰু এইখিনি জীৱ জন্তু আৰু ধুনীয়াকৈ আঁকি আপোনালোকক ওচৰলৈ আগবঢ়াই দিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক আৰু কমেণ্ট কৰিব। আৰু এয়া চিৰিয়াখানা দেখিছে, ধুনীয়াকৈ সজোৱা হৈছে। এয়া হৈছে আমাৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, কাৰণ আমি ইয়াত দুটা চেণ্টাৰ একেদিনাখনি আমাৰ বাইদেউ ভিজিট কৰিবলৈ আহিছে আৰু সেইবাবে আমি ধুনীয়াকৈ দুইটা চেণ্টাৰ সজাই মেলি থোৱা হৈছে, যাতে কেনেকৈ আমি এইখিনি সজাইছোঁ তাৰ ওপৰতে আপোনালোকক দেখাইছোঁ। কাৰণ মই এতিয়ালৈকে শিশুবিলাকক দেখুওৱা নাই, কাৰণ মই আগদিনাখনিয়ে প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো আৰু সেইকাৰণে আপোনালোকলৈ আগবঢ়াইছোঁ। মাত্ৰ কেনেকৈনো আমাৰ অংগনবাদী চেণ্টাৰ দুটা সজাইছোঁ সেই দুটাৰ ওপৰতেই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু সকলোবিলাক বস্তু ইয়াত যিখিনি দেখিছে, আমাৰ কৰ্মী বাইদেউসকলে নিজৰ হাতৰ পৰশত পাণ পাই উঠিছে। প্ৰত্যেকটো ছবিয়ে এটা এটা কথা কয় আৰু প্ৰত্যেকটো এয়া বিগ বুক এখন দেখিছে, এই বুদ্ধিয়ক কাউৰী, এই বুকখনতে সাধু লিখি থোৱা থাকে আৰু তেনেকৈ আমি ল'ৰা ছোৱালীখিনিক জ্ঞান দিয়া হয়। পুৱাৰ পৰা আমি ৰাতিপুৱাৰ তেওঁলোক অহাৰ পিছত আমি কি কৰিছোঁ, কি নাই কৰা, সকলোখিনি প্ৰস্তুত কৰি থোৱা হৈছে আৰু সেইমতে তেওঁলোকক আমি শিকাওঁ। আৰু এইখিনি প্ৰত্যেকগৰাকী ট্ৰেইনিং লোৱা বাইদেৱে এনেকৈ
নিজ হাতৰ পৰশত প্ৰাণ দি ছবিবিলাক আঁকিছে আৰু ছবিয়েও কথা কয় নহয় জানো প্ৰত্যেকটো ছবিয়ে এটা এটা কথা কৈছে আৰু এয়া দেখিছে মাহৰ ওপৰত ধুনীয়াকৈ কাগজেৰে কাটি এনেকৈ সজাই দিয়া হৈছে কাৰণ প্ৰত্যেকটো শিশু যাতে আমি পঢ়াবলৈ লোৱাৰ আগত তেওঁলোকৰ আকৰ্ষিত হয় আৰু আজিৰ দিনটো কেনেকৈ আমি উপস্থিত কৰিছোঁ আজিৰ দিন কেনেকুৱা বতৰ ফৰকাল নে ডাৱৰীয়া এইখিনিৰ ওপৰতো তেওঁলোকক ৰাতিপুৱাৰ অহাৰ পিছতেই এইখিনি জ্ঞান দিয়া হয় আৰু কি বাৰ প্ৰত্যেকটোক এনেকৈ শিকোৱা হৈছে আৰু সেইমতে আমি প্ৰস্তুত কৰিছোঁ যাতে আমাৰ ওপৰৰ পৰা অহা বাইদেউসকল আহিলে তেওঁলোকে শুদ্ধভাৱে উত্তৰ দিব পাৰে আৰু তেওঁলোকেও যাতে আগবাঢ়ি যাব পাৰে তাৰ ওপৰতে সকলোখিনি একগোট কৰি আমি প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো আৰু আমাৰ দুইখন মই পুনৰ কৈছোঁ দুইটা চেণ্টাৰ একেদিনাই বাইদেউ আহিব আৰু সেইকাৰণে মই দুইটাৰ চেণ্টাৰ ভিডিঅ' একেলগে প্ৰস্তুত কৰিছোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কমেণ্ট এটা কৰিব আপোনালোকেও এনেকৈ প্ৰত্যেকৰে আপোনালোকৰ চেণ্টাৰটো সজাই ৰাখিবচোন কাৰণ কণ শিশুসকল আকৰ্ষিত হ'ব পৰাকৈ প্ৰত্যেকটোতে আমি ছবি অংকন কৰা হৈছে যাতে তেওঁলোক আকৰ্ষিত হয় আৰু এইদৰেই আমি আমাৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰিছোঁ আৰু ছবিবিলাক অঁকা হৈছে এই বেগবিলাক দেখিছে এই বেগবিলাকত তেওঁলোকে ডেইলি কি কৰিছে তাৰ এখন বহী থাকে আৰু সেই বহীৰ মতেই তেওঁলোকক আঁকিবলৈ দিয়া হয় অঁকা হৈছে নহয় তেওঁলোকক লিখিবলৈ দিয়া হৈছে এনেকৈ তেওঁলোকক শিকোৱা হৈছে আজিলৈ আহিছোঁ নমস্কাৰ